মানে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে উচ্ছেদটো এটা ফেষ্টিভেল। হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এটা দানৱ হা, যে এনেকুৱা এজন দানৱ মানুহ যে তেওঁ আনৰ ঘৰ ভাঙি খুব ভাল পায়, আৰু সেইটো যদি মুছলমানৰ ঘৰ হয় তেতিয়াহ'লেতো তেওঁ ঘৰতে জঁপিয়াই থাকে। তেওঁৰ পত্নী আৰু তেওঁৰ ল'ৰা ছোৱালীকেইটাৰ আগতে জঁপিয়াই থাকে। দেখিছ মই কিমান ডাঙৰ মানুহ, মই কিমান মুছলমানৰ ঘৰ ভাঙি দিছোঁ। তেওঁ নিজৰ ঘৰৰ ৱাইফৰ আগতে আৰু নিজৰ ল'ৰা ছোৱালীকেইটাৰ আগতে জঁপিয়াই থাকে। ৱাইফ আৰু ল'ৰা ছোৱালী নাথাকিলে বডিগাৰ্ডকেইটাৰ আগতে জঁপিয়াই থাকে। উচ্ছেদটো হ'ল হিমন্ত বিশ্বৰ কাৰণে আটাইতকৈ ডাঙৰ ফেষ্টিভেল। যে মানুহ মৰা, মানুহৰ ঘৰ ভঙা, মানুহক ৰাতিয়ে মাৰি দিয়া, এনকাউণ্টাৰ কৰি দিয়া, এইবিলাক হ'ল হিমন্ত বিশ্ব শৰ্মাৰ খেলা। গতিকে এই উচ্ছেদৰ নামত মাজে মাজে চাহ বিস্কুটৰ নামত কেইটামান যদি পইচা খাইছে, তেতিয়া আপোনালোকে সেইটোতনো কেলে মন দিছে? উচ্ছেদৰ নামত হিমন্ত বিশ্ব শৰ্মাই কিমান টকা ফাণ্ড উলিয়াই দিছে, আৰু ডাঙৰ অফিচাৰবিলাকক কিমান টকা মাৰিবলৈ দিছে, আৰু হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৱাইফ আৰু ল'ৰা ছোৱালীৰ আগত উচ্ছেদ কৰি থাকোঁতে কিমান নাচি আছে, তাৰ ফটোখনহে আপোনালোকে দিব লাগে।